আমাৰ পিক মই সদায় সদায় কুৱেশ্যন সুধো কিন্তু তাই একদিনো নৰে আৰু আজি এটা কুৱেশ্যন লৈছো তোক লাগি একদম ভাতৰ লগত পানী খাৱা পাৰবি না নৰা তই পাৰিম দে সেই সন্দেহ হয় এটা একদম ভাতৰ লগত পানী খা কুৱেশ্যন সুধো ভাতৰ লগত পানী খা গৰম পানী না ঠাণ্ডা পানী যিকোনো পানী আৰু ভাতৰ লগত Question টো আচাৰ শুন। খা কুৱেশ্যন সুধ মই ভাতৰ Question লগত টো শুন। পানী খা না ভাতৰ লগত আচাৰ খা কুৱেশ্যন কুৱেশ্যনটো শুন আগতে আচাৰ খা কুৱেশ্যন হয় না নহয় পানী খা নহব পানী খাৱা পানী খাৱা ঠাণ্ডা দিন কি ফল বজাৰত বিক্ৰী কৰবা নৰি কি ফল বজাৰত বিক্ৰী কৰিব নোৱাৰি। ভাল তো সঁচাকে মাথাটোত একো ফলাফল। ভাল আগতে মাথাটোত অলপ জোৰ দি কি ফল বজাৰত বিক্ৰী কৰবা নৰি কি ফল বজাৰত একবাৰে বিক্ৰী কৰিব পাৰি নৰি টেঙা আম বজাৰত বিক্ৰী কৰবা নৰি একবাৰে বিক্ৰী যায় সেই কিবা সুধলি কিবা কয় কি জানো না কি কষ্টৰ ফল হয় না নহয় তই সঁচাকে সেইকাৰণে কৈছো তোৰ মাথাত একো মালে নাই বুলি মানুহ নাই মোক মায়ে কথা হাঁহি